এছকে অনলাইন প্লেটফৰ্মৰ এটি নতুন ভিডিঅ'ৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ডিয়াৰ ষ্টুডেণ্টছ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যিসকলে এইবাৰ 2025 বৰ্ষত ক্লাছ 9ত পঢ়ি আছে আৰু তেওঁলোকৰ বাবে এটা নটিফিকেশ্যন আহিছে সেৱাৰ তৰফৰ পৰা, আৰু সেইটো হৈছে 25-26 বৰ্ষৰ বাবে ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল-আপ অলৰেডি আৰম্ভ হৈ গৈছে। আৰু কেতিয়া ইয়াৰ লাষ্ট ডেট আৰু ফৰ্মটো কেনেকৈ ফিল-আপ কৰিব লাগিব, কি কি নথিপত্ৰ লাগিব, সকলো আজিৰ এই ভিডিঅ'টোত বহলাই ডিছকাশ্যন কৰিম। যদি কোনোবাই মোৰ এইটো চেনেলত প্ৰথমবাৰ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল বাটনটি অন কৰি ৰাখিবা। ব'লা তেনেহ'লে প্ৰথম কৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ইয়াতে চাবলৈ পাইছা তোমালোকে ইম্পৰ্টেণ্ট ডেটছ। পইণ্ট নম্বৰ 1ত দিয়া আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন 1 এপ্ৰিল 2025 to 15 মে 2025। ইয়াৰ ফৰ্ম ফিল-আপৰ প্ৰথম আৰম্ভণিৰ ডেট হৈছে 1 এপ্ৰিল 2025 আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 15 মে 2025। ইয়াত তোমালোকৰ লাগিব লাষ্ট ডেট অফ ফৰ্ম ছাবমিশ্যন 15 মে 2025লৈকে তোমালোকে ফৰ্ম ফিল-আপ কৰিব পাৰিবা। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ ফৰ ফিলিং আপ দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, আৰু গোটেই ফৰ্মটো তোমালোকে কেপিটেল লেটাৰত লিখিব লাগিব। পইণ্ট নম্বৰ 8 দিয়া আছে এণ্টাৰ ষ্টুডেণ্টছ নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম কাৰেক্টলি। নিজৰ নাম, মাক দেউতাকৰ নাম শুদ্ধকৈ লিখিব লাগিব। পইণ্ট নম্বৰ 2 অৰ্থাৎ বি, দ্য এজ অফ দ্য ষ্টুডেণ্ট শুড বি মিনিমাম 13 ইয়াৰ্ছ এজ অন 1 এপ্ৰিল 2025, অৰ্থাৎ ষ্টুডেণ্টজনৰ বয়স, কেণ্ডিডেটজনৰ বয়স 1 এপ্ৰিল 2025লৈকে 13 বছৰ হ'ব লাগিব। ডেট অফ বাৰ্থ শুড বি এজ পাৰ দ্য বাৰ্থ চাৰ্টিফিকেট অনলি, আৰু ডেট অফ বাৰ্থটো জন্ম তাৰিখটো তোমালোকে বাৰ্থ চাৰ্টিফিকেট অনুসৰি হ'ব লাগিব। ষ্টুডেণ্টছ হেজ টু ছাবমিট ফটোকপি, তোমালোকৰ একপি পাছপৰ্ট চাইজ ফটো লাগিব অফ দ্য বাৰ্থ চাৰ্টিফিকেট, আৰু তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট একপি ফটো লাগিব, নাইবা ME স্কুলৰ চাৰ্টিফিকেট লাগিব, আৰু লগতে তোমালোকৰ লাগিব বাৰ্থ চাৰ্টিফিকেটৰ জেৰক্স কপি আৰু পাছপৰ্ট চাইজ ফটো একপি, এইখিনিয়ে লাগিব। এতিয়া আমি চাম ফৰ্মটো কেনেকৈ আমি ফিল আপ কৰিব পাৰোঁ। মই এটা ডেমো হিচাপে ফিল আপ কৰিছোঁ, চাই লোৱা তোমালোকে। এনেধৰণে তোমালোকে ফিল আপ কৰি ল'বা, ভুল নকৰিবা, আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাবা, অকণো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈ চাবা, নহ'লে মাজত একো বুজি নাপাবা, টানি নাচাবা। ইয়াতে দিয়া আছে চোৱা, ইণ্ডিভিজুৱেল ডাটা কেপচাৰ শ্বিট ফৰ ষ্টুডেণ্টছ ফৰ অনলাইন ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন 2025, অৰ্থাৎ 2025-26 বৰ্ষৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে। এইটো তোমালোকে স্কুলত ড্ৰাফ্ট কপি হিচাপে অফলাইন দিব লাগিব, আৰু ছাৰবিলাকে অৰ্থাৎ স্কুলৰ হেডমাষ্টাৰে তোমালোকৰ ফৰ্মটো লৈ অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰি দিব। ফাৰ্ষ্টত দিয়া আছে নেম অফ দ্য স্কুল এণ্ড কোড। ইয়াতে তোমালোকে স্কুলৰ নাম আৰু স্কুলৰ কোডটো লিখিব লাগিব। যেনেকুৱা ধৰা মোৰ স্কুলখনৰ নাম হৈছে দলগাঁও HS স্কুল, আৰু ইয়াৰ কোডটো দিয়া আছে 07H0019। তোমালোকৰ কোডটো তোমালোকৰ ছাৰৰ পৰা সুধি ল'বা, নাজানিলে এনেই খালী ৰাখিবা, ইহঁতে লিখি দিব, নতুবা এনে এটা ভুল নম্বৰ নিদিবা। পইণ্ট নম্বৰ 1ত দিয়া আছে নেম অফ দ্য ষ্টুডেণ্টছ। 1 নম্বৰ তোমালোকৰ নামটো শুদ্ধকৈ লিখিবা, কেপিটেল লেটাৰত লিখিবা, অল ফৰ্মটো কেপিটেল লেটাৰত লিখিব লাগিব, আৰু পাৰিলে ব্লেক চিয়াহী ব্যৱহাৰ কৰিবা। 2 নম্বৰ পইণ্টত দিয়া আছে ফাদাৰ্ছ নেম। ইয়াতে তোমালোকৰ নামটো লিখি দিবা, মই এই ষ্টুডেণ্টজনৰ দেউতাকৰ নাম লিখি দিছোঁ। 3 নম্বৰটো হ'ব মাদাৰ্ছ নেম, আৰু ইয়াৰ ষ্টুডেণ্টজনৰ মাকৰ নামটো মই লিখি দিছোঁ কেপিটেল লেটাৰত। গাৰ্জিয়ানছ নেম, তোমালোকৰ যিকোনো এজন গাৰ্জিয়ানছৰ নাম লিখি দিবা, মই ইয়াত দেউতাকৰ নামটো লিখি দিছোঁ। নেম অফ দ্য স্কুল এটেণ্ড লাষ্ট, তোমালোকে 8লৈকে কোনখন স্কুলত পঢ়িছা সেইখন স্কুলৰ নাম দিব লাগিব। মই যিহেতু দলগাঁও HS স্কুলতে পঢ়িছোঁ, এখন স্কুল হয়, এইকাৰণে এখন স্কুলৰ নাম লিখিছোঁ। আৰু তোমালোকে যদি বেলেগ স্কুলৰ পৰা আহিছা তেনেহ'লে তোমালোকে আগত পঢ়ি অহা ক্লাছ 8লৈ পঢ়ি অহা স্কুলখনৰ নাম ইয়াত মেনশ্যন কৰিবা। পইণ্ট নম্বৰ 6ত দিয়া আছে এলিমেণ্টেৰী এডুকেশ্যন ID ইফ এনি টু বি কালেক্টেড ফ্ৰম CRC, যদি আছে তোমালোকে লিখিব লাগিব, আৰু এইটো CRCৰ পৰা কালেক্ট কৰিব লাগিব, আৰু যদি নাই ন বুলি লিখিলেই হ'ব। 7 নম্বৰ ষ্টুডেণ্টছ অৰ পেৰেণ্টছ আধাৰ নম্বৰ, মেণ্ডেটৰী হয়, এইটো আধাৰ নম্বৰ দিব লাগিব, নিজৰ নতুবা দেউতাকৰ অৰ্থাৎ গাৰ্জেনৰ আধাৰ নম্বৰ দিব লাগিব।
মই ইয়াত ডেমো হিচাপে লিখি লৈছোঁ তোমালোকে ইয়াতে গোটেই নম্বৰটো লিখি দিবা নিজৰ আধাৰ নম্বৰটো পেৰেণ্টছৰ আধাৰ নম্বৰ লিখি দিবা মই হাইড কৰি দিছোঁ 8 নম্বৰটো দিয়া আছে আপাৰ আইডি এইটো তোমালোকৰ যেহেতু নাই স্কুলৰ পৰা এইটো ছাৰবিলাকে মানে কালেক্ট কৰি ল'ব যোগাৰ কৰি ল'ব এইটো তোমালোকে লিখিব নালাগে খালি থৈ দিবা পইণ্ট নম্বৰ 9 পেন নাম্বাৰ এইটো তোমালোকৰ ছাৰে বহাই দিব হেডমাষ্টাৰে বহাই দিব পইণ্ট নম্বৰ 10 সেক্স অৰ্থাৎ জেণ্ডাৰটো তোমালোকে ইয়াতে যিকোনো এটা টিক মাৰিব লাগিব মেল হ'লে মেল ফিমেল হ'লে ফিমেল আৰু যদি থাৰ্ড জেণ্ডাৰ হয় তেনেহ'লে আদাৰ্ছ বুলি লিখিব পাৰা মই ইয়াতে মেলত টিক মাৰিছোঁ 11 নম্বৰ দিয়া আছে ৰিলিজিয়ন তোমালোকৰ ধৰ্মটো লিখিবা যিটো ধৰ্ম হয় এইটো লিখিবা মই যেহেতু ইছলাম ধৰ্ম সেইকাৰণে ইছলামত টিক কৰিছোঁ তোমালোকৰ যিটো হয় এইটো নিজে নিজে টিক কৰি ল'বা 12 নম্বৰটো দিয়া আছে কাষ্ট জাতি এইটো তোমালোকে কোনটো কাষ্টৰ হয় নিজে নিজে জানা নাজানিলে মাক দেউতাকক সুধি ল'বা আৰু সেই শুদ্ধটো টিক মাৰিবা মই যেহেতু জেনেৰেল সেইকাৰণে মই জেনেৰেল টিক কৰিছোঁ 13 নম্বৰ দিয়া আছে ফিজিকেলি চেলেঞ্জড ইয়েছ অৰ ন মানে দিয়া হৈছে শাৰীৰিকভাৱে অক্ষম হয় নে নহয় যদি হয় ইয়েছ কৰিবা আৰু যদি নহয় ন কৰিবা 14 নম্বৰ দিয়া আছে ডেট অফ বাৰ্থ তোমালোকৰ জন্মৰ চাৰ্টিফিকেট মতে তোমালোকে শুদ্ধকৈ ডেট অফ বাৰ্থটো তাৰিখটো ইয়াতে শুদ্ধকৈ বহাই দিবা 15 নম্বৰ দিয়া আছে ইফ ফিজিকেলি চেলেঞ্জ টাইপ অফ ইম্পায়াৰমেণ্ট যদি ওপৰত ইয়েছ কৰিছে তেনেহ'লে এইটো যিটো হয় তোমালোকৰ টাইপ অফ কেটাগৰী এইটো তোমালোকে লিখি দিবা ফিজিকেলি চেলেঞ্জৰ যিটো কেটাগৰী হয় ভিজুৱেলি ইম্পায়াৰ্ড হিয়াৰিং এণ্ড স্পীচ ইম্পায়াৰ্ড cerebral place and mentally impaired locomotor impaired যেটো হয় এটো দিবা আৰু যদি ওপৰ যদি তোমালোকে ফিজিক্যালি চ্যালেঞ্জড অপশনটো 13 নম্বৰটো যদি ন কৰিছা তেনেহলে তোমালোকে 15 নম্বৰটো ফিল আপ কৰিব নালাগে মই যেহেতু ন কৰিছো গতিকে 15 নম্বৰটো মই এৰি দিছো 16 নম্বৰটো চোৱা ষ্টুডেন্টস অর পেৰেন্টস মোবাইল নাম্বাৰ নিজৰ নতুবা দেউতাকৰ মাক দেউতাকৰ এটা মোবাইল এক্টিভ মোবাইল নম্বৰ ইয়াতে দিবলৈ গৈছে তোমালোকে এনেকৈ লিখি দিবা মই যিকোনো এটা ডেমো হিচাপে লিখি দিছোঁ 17 নম্বৰ দিয়া আছে ইমেইল আইডি ইফ এনি যদি ইমেইল আইডি আছে দি দিবা আৰু নাথাকিলে নাই এটো ম্যান্ডেটৰি নহয় তাৰপিছত আহিছে প্ৰেজেন্ট এড্ৰেছ লাইন 1 ত লিখিবা নিজৰ গাঁওখনৰ নাম আৰু এড্ৰেছ লাইন 2 ত লিখিবা পোষ্ট অফিচ আৰু থানা তাৰপিছত লিখিবা ভিলেজ সিটি এটো তোমালোকে নিজৰ গাঁওখনৰ নাম অথবা সিটিখনৰ নাম লিখি দিবা ষ্টেট ইউটি ইউনিয়ন টেৰিটৰি মানে ইউটি মানে ইউনিয়ন টেৰিটৰি যেটো আমি ষ্টেট আসামৰ হয় গতিকে মই আসাম লিখি দিছো তোমালোকে যেটো হয় এটো লিখিবা আৰু জেনেৰেলি সকলো অসমৰে হ'ব এটো ফ্ৰম গতিকে ষ্টেটটো আসাম লিখিবা ডিস্ট্ৰিক্ট তোমালোকে যেটো ডিস্ট্ৰিক্ট হয় এটো ডিস্ট্ৰিক্ট লিখিবা মই যেহেতু দৰং ডিস্ট্ৰিক্ট এই কাৰণে মই দৰং ডিস্ট্ৰিক্ট লিখিছো পিন নম্বৰ তোমালোকৰ নিজৰ নিজৰ পিনটো লিখি দিবা মই মোৰ পিনটো লিখি দিছো পার্মানেন্ট এড্রেস তারপরে চাইলে পার্মানেন্ট এড্রেস প্রেজেন্ট এড্রেসের লগত যদি পার্মানেন্ট এড্রেস যদি সেম আছে তেনেহলে তোমালোকে তলৰ বক্সটো আৰু ফিল আপ কৰিব নালাগে গতিকে টিক মাৰ্ক দি দিলে হ'ব অৰ্থাৎ প্ৰেজেন্ট এড্ৰেস আৰু পার্মানেন্ট ইয়াতে লিখা আছে চোৱা টিক দ্য চেক বক্স ইফ পার্মানেন্ট এড্রেস ইজ সেম উইথ দ্য প্রেজেন্ট এড্রেস যদি ওপৰত লিখাখিনি যদি তোমালোকৰ কি আছে প্রেজেন্ট এড্রেস আৰু পার্মানেন্ট এড্রেস যদি একেই হয় তেনেহলে তোমালোকে এই বক্সটোত টিক লগাই দিবা আৰু যদি বেলেগ বেলেগ হয় তেনেহলে ওপৰতো তুমি ফিল আপ কৰিব লাগিব পার্মানেন্ট এড্ৰেছ তোমালোকে একেদৰে যত থাকা বৰ্তমান এটো ফিল আপ কৰিব লাগিব প্ৰেজেন্ট এড্ৰেছ বৰ্তমান যত আছে এটো ফিল আপ কৰিবা আৰু পার্মানেন্ট এড্ৰেছ তোমালোকে যেটো পার্মানেন্ট হয় এটো ফিল আপ কৰিবা আৰু যদি একে হয় গতিকে টিক মাৰ্ক দিবা মই যেটো একে হয় কাৰণে মই টিক মাৰ্ক লগাই দিছো এতিয়া 30 নম্বৰটো মিডিয়াম অফ ইনষ্ট্ৰাকচন তোমালোকে ইয়াতে যদি ইংলিশ মিডিয়াম হয় ইংলিশত টিক কৰিবা আসামিজ হলে আসামিজ বড়ো হলে বড়ো হিন্দি হলে হিন্দি বেঙ্গলি হলে বেঙ্গলি আৰু মণিপুৰী হলে মণিপুৰী তোমালোকে যেটো হয় এটো তোমালোকে টিক কৰিবা মই যেটো অসমীয়া মিডিয়াম সেইকাৰণে মই অসমীয়া টিক কৰিছো তাৰপিছত মিল সাবজেক্ট আসামিজ মোৰ আসামিজ তোমালোকৰ যেটো হয় এটো তোমালোকে টিক কৰিবা আৰু মিল গ্ৰুপ মোৰ ফালৰ পৰা A+B হ'ব গতিকে তোমালোকৰ যেটো হয় চাৰৰ পৰা খুজিলৈ তোমালোকে ইয়াতে লিখিবা 33 নম্বৰ ইলেক্ট্ৰিক সাবজেক্ট তোমালোকে যেটো লৈছা এটো নাম ইয়াত দি দিবা মই যেটো জিওগ্ৰাফি লিখিছো তাৰ পিছত আহিল তলৰ একেবাৰে লাষ্টৰ বক্সটোত দিয়া আছে তোমালোকৰ সিগনেচাৰ অফ দা ষ্টুডেন্টস উইথ দা বক্স ইন ব্ল্যাক ইংক ইয়াতে তোমালোকে ব্ল্যাক ইংকেৰে এই বাকচটোত এটা সিগনেচাৰ মাৰি দিবা ক্যান্ডিডেটজনে নিজে এটা সিগনেচাৰ মাৰিবা মই ইয়াতে সিগনেচাৰ মাৰি লৈছো ডেমো হিচাপে তোমালোকে ইয়াত সিগনেচাৰ কৰি ল'বা আৰু একেবাৰে তলত সিগনেচাৰ অফ দা পেৰেন্টস গাৰ্ডিয়ানস তোমালোকে একেবাৰে তলত তোমালোকে গাৰ্ডিয়ান অৰ্থাৎ পেৰেন্টস নিজৰ
মাক দেউতাকে যিকোনো এজনে ইয়াতে ব্লেংক ইংকেৰে ছিগনেচাৰটো কৰি দিবা আৰু কৰাৰ পিছত চোৱা 33 নম্বৰ তলত এটা বক্স দিয়া আছে পাছপোৰ্ট পেষ্ট এ ৰিচেণ্ট পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ ইন হোৱাইট বেকগ্ৰাউণ্ড অফ সাইজ 3 cm ইনটু 4 cm অৰ্থাৎ তোমালোকে একপি পাছপোৰ্ট সাইজৰ ফটো দিব লাগিব যেটো বেকগ্ৰাউণ্ড হোৱাইট হ'ব লাগিব তোমালোকে য'ত বনাবা তোমালোকে কম্পিউটাৰ দোকানত কেফেত গৈ তোমালোকে হোৱাইট বেকগ্ৰাউণ্ড খুজিলে ইয়াতে দি দিব এইখিনি আছিল আজি ভিডিঅ'টো মোস্ট ইম্পৰ্টেণ্ট নটিফিকেশ্যন তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা এটা লাইক দিবা আৰু ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ লগত বেছিকৈ শ্বেয়াৰ কৰিবা আৰু ফৰ্মটো তোমালোকৰ স্কুলৰ পৰা এবাৰেই দিব যিহেতু আৰু যদি কোনোবা বেয়া হয় তেনেহ'লে আৰু ফৰ্ম নিদিয়ে চিন্তা কৰিব নালাগে এই ফৰ্মটো পাবলৈ তোমালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত ফৰ্মৰ PDF লিংক দিয়া আছে তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা ধন্যবাদ।